আজি আপোনালোকক দেখাবৰ কাৰণে নতুনকৈ লঞ্চ হোৱা ৰয়েল এনফিল্ডৰ হান্টাৰ 350 বাইকখন দেখাবৰ কাৰণে আনিছোঁ আৰু প্ৰথমতে মই আপোনালোকক বাইকখনৰ লুকছটো দেখাই ল'ব বিচাৰিছোঁ আৰু আগৰ যোনখন হান্টাৰ আছে সেই হান্টাৰখনৰ এখন হৈছে নিউ ভাৰ্চন আৰু ইয়াত ভালেমান বস্তু চেঞ্জ কৰিলে আপোনালোকে গম পাব ভিডিঅ'টো চালে সম্পূৰ্ণ কি বস্তু চেঞ্জ কৰিলে আৰু দেখিবলৈ পাইছে প্ৰথম কথা ইয়াত এবাৰ যি কালাৰ ইউজ কৰিছে কালাৰটো বহুত এট্ৰেক্টিভ হয় আৰু ইউনিক হয় দেখিবলৈ পাইছে যে ডুৱেল কালাৰত আছে হোৱাইট এণ্ড ব্লেক কম্বিনেশ্যনত আৰু ৰয়েল এনফিল্ডৰ যি মানে RO আৰু এইটো ষ্টাইলটো দেখিছে ডিজাইনটো খুব ধুনীয়া লাগিছে তিনিটা কালাৰ ইউজ কৰিছে গ্ৰীণ ব্লু য়েল্লো আৰু টো ব্লেকত লিখা আছে আৰু এইফালে হান্টাৰৰ যি লোগো হয় আৰু হান্টাৰ 350 বহুত ধুনীয়াকৈ লিখি দিছে আৰু যেহেতু ভিডিঅ'টো বাহিৰত বনাইছোঁ কাৰণে অলপ নয়েছৰ অলপ ইফাল ইফাল পাব কিন্তু আপোনালোকে এডজাষ্ট কৰিব সিমানখিনি আৰু দেখিবলৈ পাইছে কমপ্লিট বাইকখনৰ যি লুকছটো এনেকুৱা হ'ব আৰু দুইটাতে আছে ডুৱেল ডিস্ক আছে এইফালে আছে পাছফালে ডিস্ক আৰু আগফালেও দেখিবলৈ পাইছে আগফালেও এইটো ডিস্ক ব্ৰেকিঙৰ কাৰণে কোনো ধৰণৰ চিন্তাই নাই আৰু বহুত ভাল পাৰফৰ্মেন্স কৰিব এখনে তাৰ পাছত আৰু বেক সাইডটো চাব গ'লে বেক সাইডৰ লুকছটো এনেকুৱা হয় পাছফালৰ পৰা আৰু বাইকখনৰ আগফালৰ লুকছটো দেখিবলৈ এনেকুৱা হয় আৰু যি এফালে হেডলাইট আছে আৰু হেডলাইটটো আপোনালোকে দেখিবলৈ পাব স্প্লিট LED হেডলাইট এইটো চাওক স্প্লিটত আছে এইটো হাই বিম লো বিম দুটাতে আপোনালোকে LED হেডলাইট পাব আগৰখনত হেলোজেন হেডলেম্প আছিলে আগফালৰ পৰা বাইকখন দেখিবলৈ সঁচাকৈ বহুত ধুনীয়া লাগে আৰু এইখন বাইক বিশেষকৈ শ্বৰ্ট ৰাইডাৰ্ছবোৰৰ কাৰণে খুব ভাল হয় আৰু আগৰখনতকৈ এবাৰ এখন বাইকৰ গ্ৰাউণ্ড ক্লিয়াৰেন্স যোনটো গ্ৰাউণ্ড ক্লিয়াৰেন্স এবাৰ 10 mm বঢ়াইছে এবাৰ নতুনখনত গ্ৰাউণ্ড ক্লিয়াৰেন্সটো হৈছে 160 mm আৰু আগৰখনত আছিলে 150 mm আৰু তাৰ লগতে চাব গ'লে এবাৰ যি সিট কুশনটো অলপ মানে বহুত সফট বনালে আৰু অলপ বেছি আৰামদায়ক যাতে পায় ৰাইডাৰ্ছে সেইটো ওপৰত লক্ষ্য কৰি এইখন অলপ মডিফাই কৰিলে আৰু ইয়াত দিছে এবাৰ C টাইপ চাৰ্জিং পইণ্ট দিছে সো আৰু এবাৰ ডাইৰেক্ট C টাইপ চাৰ্জিং পইণ্ট এটা দিছে আৰু অলপ মানে ইয়াত আছে বস্তুটো দেখাবলৈ অলপ কেমেৰাত দিগদাৰ হৈছে কিন্তু এইটো আপোনাৰ C টাইপ চাৰ্জিং পইণ্ট একসেপ্ট কৰিব টেংকিৰ লিটাৰটো হৈছে প্ৰায় 13 লিটাৰ আৰু এই বাইকখনে মাইলেজ দিয়ে প্ৰায় 35 to 40 কিলোমিটাৰ আৰু চাব গ'লে বাইকখন ইমান এটা বেছি ওজন নহয় এইখন মাত্ৰ 181 কেজিৰ হয় আৰু যোনসকল শ্বৰ্ট ৰাইডাৰ্ছ হয় মই কৈছোৱে ভিডিঅ'টোত আপোনালোকক যে তেওঁলোকৰ বাবে এই বাইকখন এটা খুব বহুত ভাল অপচন আৰু মানে দেখিবলৈ ভালো লাগে আৰু পাছফালৰ পৰা চাব গ'লে লুকছটো কমপ্লিটলি এনেকুৱা হয় সাইড প্ৰফাইলটো দেখিবলৈ পাইছে এনেকুৱা হয় আৰু চেইন কভাৰ আছে হাফত আৰু এই বাইকখনৰ ফাইনেন্স যদি কোনোবাই ল'ম ভাবিছে মই ডেছক্ৰিপশ্যনত নাম্বাৰ দি দিম আপোনালোকে কণ্টেক্ট কৰিব আৰু ফাইনেন্সৰ সকলো ধৰণৰ ফাইনেন্স এভেইলেবল আছে অলপ খালি সিভিল স্ক'ৰটো ভাল থাকিব লাগে কিন্তু এইখন আপোনাৰ ধৰি লওক এটা মিনিমাম ডাউন পে'মেণ্টতে আপোনালোকে ল'ব পাৰিব আৰু হেণ্ডেলতে আপোনালোকে এইখিনি কণ্ট্ৰলছখিনি এনেকুৱা ধৰণৰ হয় এইটো হৈছে ইণ্ডিকেটৰ আৰু এইটো পাছৰ কাৰণে হয় তাৰপিছত এইটো হৰণৰ হয় আৰু মিটাৰ কনচোলটো চাব পৰা স্পীডোমিটাৰ অডোমিটাৰ আৰু তাৰ পাছত এটা দুটা স্ক্ৰীনৰ হয় আৰু এইফালে আপুনি ইঞ্জিনৰ ষ্টাৰ্ট সেলফ এইটো হয় আৰু চাওক অন কৰি দিয়াৰ লগে লগে ৰয়েল এনফিল্ড তাৰ পাছত এইফালে টেল এয়াৰ ইণ্ডিকেটৰ তাৰপিছত স্পীডোমিটাৰ অডোমিটাৰ সকলোখিনি সব এইখিনি বস্তু ডিজিটেলত আছে আৰু এইখিনি বস্তু এনালগত আৰু এইটো হৈছে ৰয়েল এনফিল্ডৰ লোগোটো ধুনীয়াকৈ ওলাই আছে এইফালে সৰু স্ক্ৰীনখনত আৰু যি টাইম আৰু সেই টাইমটো ধুনীয়াকৈ শ্ব' হৈ থাকে এতিয়া খালি বৰ্তমান সেট কৰা নাই আৰু বাইকখনৰ কালাৰ অপচন কেইবাটাও আছে আপোনালোকে গুগল কৰি এবাৰ চাই ল'ব ইউটিউবতো হয়তো পাই যাব
আৰু চবতে পাই যাব দেখিবই আপোনালোকে আৰু বিশেষকৈ এই কালাৰটো খালি বহুত এট্ৰেক্টিভ হয় আৰু এই কালাৰটো মানুহে বহুত ভাল পাইছে মই ৰিভিউ চাইছোঁ সো আজিলে ভিডিওটো ইমানেই আছিল চেষ্টা কৰিলোঁ আপোনালোকক এখন নতুন বাইক মই দেখাবৰ কাৰণে আৰু যদি কোনোবাই ল'ম ভাবিছে তেনেহ'লে ডেছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে আপোনালোকে যোগাযোগ কৰিব